নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই ইউটিউব চেনেল গ্ৰেটমেন অফ আছামলৈ। আজি আমি কথা পাতিম অসমৰ সেইজন মহান সাহিত্যিকৰ জীৱনৰ বিষয়ে, যাৰ ৰচনাই সকলোকে জীয়াই থকাৰ প্ৰেৰণা দিয়ে, যিয়ে নিজৰ সাহিত্য কৃতিৰ বাবে পোৱা সাহিত্য অকাডেমী বঁটাৰ দৰে সন্মানো ঘূৰাই দিছিল। হয়, তেওঁৱেই হৈছে হোমেন বৰগোহাঁই। কিন্তু আপুনি জানেনে, হোমেন বৰগোহাঁইদেৱে কিয় সাহিত্য অকাডেমী বঁটাৰ দৰে সন্মান ঘূৰাই দিবলগীয়া হৈছিল? কি কাৰণত তেওঁ নিৰুপমা বৰগোহাঁইৰ লগত বিবাহ বিচ্ছেদ কৰিছিল? এই সকলোবোৰ আলোচনা কৰিম আজিৰ এই ভিডিঅ'টোত, গতিকে ভিডিঅ'টোৰ শেষলৈকে চাই থাকিব। হোমেন বৰগোহাঁইদেৱৰ জন্ম হৈছিল 1932 চনৰ 7 ডিচেম্বৰত লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ চাৰিকৰীয়া নৈৰ কাষৰীয়া বালিগাঁৱত। তেখেতৰ পিতৃৰ নাম আছিল ইন্দ্ৰধৰ বৰগোহাঁই আৰু মাতৃৰ নাম আছিল আইতা বৰগোহাঁই। হোমেন বৰগোহাঁইদেৱে তেখেতৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ শিক্ষা ঢকুৱাখানাতেই লাভ কৰে। তাৰ পিছত তেখেতে ডিব্ৰুগড় চৰকাৰী বালক বিদ্যালয়ত মাধ্যমিক শিক্ষা লাভ কৰে আৰু তাৰ পৰাই 1950 চনত প্ৰৱেশিকা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। প্ৰৱেশিকা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পাছত তেওঁ কটন কলেজৰ বিজ্ঞান শাখাত নামভৰ্তি কৰে আৰু ইয়াৰ পিছত 1952 চনত ISC পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ তেওঁ পুনৰ কটন মহাবিদ্যালয়তে স্নাতক কলা শাখাত ইংৰাজী বিষয়ত অনাৰ্ছ লৈ অধ্যয়ন কৰে আৰু 1954 চনত সুখ্যাতিৰে স্নাতক ডিগ্ৰীও তেওঁ লাভ কৰে। স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতেই তেওঁৰ শিক্ষা জীৱনৰো অন্ত পৰে। এতিয়া আহিছোঁ হোমেন বৰগোহাঁইদেৱৰ কৰ্মজীৱনৰ বিষয়ে। হোমেন বৰগোহাঁইদেৱে স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতেই ঢকুৱাখানা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰিবলৈ আৰম্ভ কৰে আৰু শিক্ষকতাৰ বৃত্তিটোক আপোন কৰি লয়। কিছুদিন শিক্ষকতা কৰাৰ পাছত তেওঁ অসম লোকসেৱা আয়োগ অৰ্থাৎ APSCৰ পৰীক্ষাত উত্তীৰ্ণ হৈ 1955 চনত তেওঁ SDCৰ চাকৰিত যোগদান কৰে। কিন্তু হোমেন বৰগোহাঁইদেৱে 1968 চনত এই SDC পদটোৰ পৰা ৰিজাইন দিয়ে। এতিয়া আহিছোঁ হোমেন বৰগোহাঁইদেৱৰ বৈবাহিক জীৱনৰ বিষয়ে। হোমেন বৰগোহাঁইদেৱে 1958 চনত অসমৰ বিশিষ্ট লেখিকা নিৰুপমা বৰগোহাঁইৰ লগত বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোকৰ দুজন পুত্ৰ সন্তানো আছে। কিন্তু পৰৱৰ্তী কালত 1977 চনত কিছু ব্যক্তিগত কাৰণত দুয়োজনৰে বিবাহ বিচ্ছেদ ঘটে আৰু ইয়াৰ পিছৰ পৰাই হোমেন বৰগোহাঁইদেৱে অকলশৰীয়াকৈ থাকিবলৈ লয় আৰু এফালে নিৰুপমা বৰগোহাঁইয়েও তেওঁৰ পুত্ৰ দুজনৰ সৈতে থাকিবলৈ লয়। এতিয়া আহিছোঁ হোমেন বৰগোহাঁইদেৱৰ সাংবাদিক জীৱনৰ বিষয়ে। হোমেন বৰগোহাঁইদেৱে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিয়েই সাংবাদিকতাক বৃত্তি হিচাপে গ্ৰহণ কৰিছিল। 1968 চনত চৰকাৰী চাকৰিৰ পৰা অৱসৰ লোৱাৰ পাছতেই তেওঁ নীলাচল নামৰ এখন সাপ্তাহিক কাকতত প্ৰতিষ্ঠাপক সম্পাদক ৰূপে সম্পাদনা কৰে আৰু 1977 চনলৈকে তেওঁ এই কাকতখনত কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পিছত 1977 চনত তেওঁ সাপ্তাহিক নাগৰিক নামৰ এখন কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক ৰূপেও দায়িত্ব গ্ৰহণ কৰে। আকৌ 1980 চনত বৰগোহাঁইদেৱে লোকায়ত নামৰ এখন কাকতৰো সম্পাদনা কৰে। আকৌ ইয়াৰ পিছতো তেওঁ 1987 চনত সমকল নামৰ আলোচনী, 1989 চনত সূত্ৰধাৰ নামৰ আলোচনী আৰু 1991 চনত কিশোৰ নামৰ আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক ৰূপেও দায়িত্বভাৰ গ্ৰহণ কৰে। এই সকলোবোৰৰ উপৰিও হোমেন বৰগোহাঁইদেৱে 1993 চনত অসমবাণী কাকতৰ সম্পাদক, 1997 চনত আমাৰ অসম কাকতৰ সম্পাদক, 2004 চনত দৈনিক বাতৰি কাকতৰ মুখ্য সম্পাদক আৰু 2005 চনত সাতসৰী আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পিছত হোমেন বৰগোহাঁইদেৱে 2015 চনৰ পৰা 2021 চনলৈকে নিয়মীয়া বাৰ্তা কাকতখনৰ মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এনেদৰেই হোমেন বৰগোহাঁইদেৱে অসমৰ বহুতো আগশাৰীৰ কাকত, আলোচনীৰ সম্পাদনা কৰিছিল আৰু তেওঁ যোৱা প্ৰায় 50টা বছৰ ধৰি সাংবাদিকতাৰ ক্ষেত্ৰৰ লগত জড়িত হৈ আছিল। বিভিন্ন কাকত, আলোচনী ইত্যাদিবোৰ সম্পাদনা কৰাৰ উপৰিও হোমেন বৰগোহাঁইদেৱে টেলিভিছনতো সাংবাদিকতা কৰিছিল। তেখেতে অসমৰ এটা জনপ্ৰিয় নিউজ চেনেল নিউজ লাইভত মুখামুখি নামেৰে এটা অনুষ্ঠান পৰিচালনা কৰিছিল আৰু এই অনুষ্ঠানটো অসমৰ মানুহৰ মাজত বহুতেই জনপ্ৰিয় আছিল।
এতিয়া আহিছোঁ হোমেন বৰগোহাঁইদেৱৰ সাহিত্যিক জীৱনৰ বিষয়ে। হোমেন বৰগোহাঁইদেৱে প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা সময়ৰ পৰাই অৰ্থাৎ 7 বছৰ বয়সৰ পৰাই কবিতা লিখিবলৈ আৰম্ভ কৰিছিল। পোনপ্ৰথমবাৰৰ বাবে তেওঁ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ আদেশত এটা কবিতা লিখি উলিয়াইছিল আৰু তেতিয়াৰ পৰাই তেওঁৰ মনত এগৰাকী লেখক হোৱাৰ তীব্ৰ বাসনা জাগি উঠিছিল। সৰুৰে পৰাই হোমেন বৰগোহাঁইয়ে কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহী আছিল, কিয়নো সেই সময়ত তেওঁলোকৰ ঘৰত বহুতো কিতাপৰ সংগ্ৰহ আছিল আৰু সৰুৰে পৰা তেওঁ সেই কিতাপবোৰৰ সংস্পৰ্শতে ডাঙৰ হৈছিল। ইয়াৰ উপৰিও হোমেন বৰগোহাঁইদেৱে বিদ্যালয় মহাবিদ্যালয় আদি সকলো পৰ্যায়তে সাহিত্য চৰ্চাও কৰিছিল। 1957 চনত তেওঁৰ জীৱনৰ প্ৰথমটো গল্প সংকলন প্ৰকাশ পায় আৰু সেইটো আছিল বিভিন্ন কৰাচ। হোমেন বৰগোহাঁইদেৱে অসমীয়া সাহিত্যলৈ বহুতো অৱদান দি থৈ গৈছে। তেওঁ প্ৰবন্ধ সংকলন, উপন্যাস, কবিতা পুথি, গল্প পুথি আৰু লগতে আত্মজীৱনীও ৰচনা কৰি থৈ গৈছে। তেওঁ ৰচনা কৰা উপন্যাসসমূহ হৈছে সুবালা, তান্ত্ৰিক, কুশীলৱ, হালধীয়া চৰায়ে বাওধান খায়, পিতা পুত্ৰ, তিমিৰ তীৰ্থ, অস্তৰাগ, মৎস্যগন্ধা, সাউতৰ পুতেকে নাও মেলি যায়, নিসংগতা, বিষণ্ণতা আৰু এদিনৰ ডায়েৰী। ইয়াৰ লগতে হোমেন বৰগোহাঁইদেৱে 1971 চনত তেখেতৰ পত্নী নিৰুপমা বৰগোহাঁইদেৱৰ লগত যুটীয়াভাৱে পুৱাৰ পূৰবী সন্ধিয়াৰ বিভাগ নামৰ এখন উপন্যাসো লিখিছিল। হোমেন বৰগোহাঁইদেৱে ৰচনা কৰা একমাত্ৰ কবিতা পুথিখনৰ নাম হৈছে হৈমন্তী। ইয়াৰ উপৰিও হোমেন বৰগোহাঁইদেৱে বহুতো গল্প সংকলন লিখিছিল আৰু সেইবোৰ আছিল বিভিন্ন কৰাচ, প্ৰেম আৰু মৃত্যুৰ কাৰণে, গল্প আৰু নক্সা, স্বপ্ন, স্মৃতি, বিষাদ আৰু অস্তিত্বৰ জ্যোতিৰ্ময় চেতনা। ইয়াৰ লগতে হোমেন বৰগোহাঁইদেৱে বহুকেইখন শিশু উপযোগী গ্ৰন্থও লিখি উলিয়াইছিল আৰু সেইকেইখন আছিল অ আ ক খ, কিতাপ পঢ়াৰ আনন্দ, আমাক কিতাপ লাগে, মানুহ হোৱাৰ গৌৰৱ, মোৰ প্ৰিয় মানুহ চক্ৰেটিছ, অন্তহীন প্ৰেৰণাৰ উৎস লুই পেষ্টিয়ৰ, আধুনিক যুগৰ জন্ম কাহিনী, প্ৰতিভাৰ সংজ্ঞা বিচৰা মানুহজন, বেঞ্জামিন ফ্ৰেংকলিন। আকৌ ইয়াৰ লগতে হোমেন বৰগোহাঁইদেৱে কেইবাখনো আত্মজীৱনীমূলক গ্ৰন্থও ৰচনা কৰি থৈ গৈছে আৰু সেইকেইখন হৈছে আত্মানুসন্ধান, মোৰ সাংবাদিক জীৱন, ধুমুহা আৰু ৰামধেনু আৰু মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ। এই সকলোবোৰৰ উপৰিও হোমেন বৰগোহাঁইদেৱে ভালেমান প্ৰবন্ধ সংকলনৰ ৰচনা কৰিছে আৰু তেওঁ ৰচনা কৰা প্ৰবন্ধ সংকলনসমূহৰ কেইটামান প্ৰধান হৈছে বিভিন্ন নৰক, প্ৰজ্ঞাৰ সাধনা, বিপদৰ বন্ধু, জীৱন জিজ্ঞাসা, হৃদয়ৰ মানচিত্ৰ, জীৱনৰ সাধনা ইত্যাদি। এই সকলোবোৰৰ উপৰিও অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে হোমেন বৰগোহাঁইয়ে অসম সাহিত্য সভাৰ সভাপতি হিচাপেও নিৰ্বাচিত হৈছিল। তেওঁ অসম সাহিত্য সভাৰ 2001 চনৰ ডিব্ৰুগড় অধিৱেশনত আৰু 2002 চনৰ কলগাছিয়া অধিৱেশনত সভাপতিত্ব কৰিছিল। এতিয়া আমি কথা পাতিম হোমেন বৰগোহাঁইদেৱে লাভ কৰা বঁটাসমূহৰ বিষয়ে। হোমেন বৰগোহাঁইদেৱে চিৰজীৱন অসমীয়া ভাষা সাহিত্যৰ বাবেই নিজকে উচৰ্গা কৰিছিল। তেখেতৰ সাহিত্যিক অৱদানসমূহৰ বাবে তেওঁ বহুকেইটা বঁটা লাভ কৰিবলৈও সক্ষম হৈছিল আৰু সেইকেইটা আছিল 1977 চনত পিতা পুত্ৰ উপন্যাসখনৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা, 1978 চনত পিতা পুত্ৰ উপন্যাসখনৰ বাবে সাহিত্য একাডেমী বঁটা, 1992 চনত অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে অসম উপত্যকা সাহিত্য বঁটা, আকৌ 2000 চনত তেওঁ বংগীয় সাহিত্য পৰিষদৰ হৰনাথ ঘোষৰ পদকো লাভ কৰে। ইয়াৰ উপৰিও তেওঁ নীলমণি ফুকন বঁটা, 2007 চনত শ্ৰীমন্ত শংকৰদেৱ বঁটা আৰু 2015 চনত মৎস্যেন্দ্ৰনাথ বঁটাও তেওঁ লাভ কৰে। সাহিত্যৰ লগে লগে সাংবাদিকতাৰ ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ বাবেও হোমেন বৰগোহাঁইয়ে বহুকেইটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু সেইকেইটা আছিল 2000 চনত অসম সাহিত্য সভাৰ পৰা কৃতি সাংবাদিকৰ লক্ষ্মীনাথ ফুকন বঁটা, 2002 চনত উৎকৃষ্ট সাংবাদিকতাৰ বাবে জয়কৃষ্ণ ৰামদয়াল বঁটা আৰু 2019 চনত স্বাধীন প্ৰতিদিন গোষ্ঠীৰ পৰা তেওঁ জীৱনজোৰা সাধনা বঁটাও লাভ কৰিছিল। হোমেন বৰগোহাঁইদেৱে 2015 চনত ভাৰতীয় সমাজত সৃষ্টি হোৱা সহনশীলতাৰ অভাৱৰ বিৰুদ্ধে প্ৰতিবাদৰ স্বৰূপ হিচাপে তেওঁৰ নিজৰ সাহিত্য কৃতিৰ বাবে পোৱা সাহিত্য অকাডেমী বঁটা
আৰু এই বঁটাৰ লগত প্ৰাপ্ত সম্পূৰ্ণ নগদ ধন তেওঁ ঘূৰাই দিছিল। অসমীয়া সাহিত্যৰ মহীৰু স্বৰূপ হোমেন বৰগোহাঁইদেৱে 2021 চনৰ 12 মে তাৰিখে ৰাতিপুৱা 6:58 89 বছৰ বয়সত এই সংসাৰৰ পৰা ইহলীলা সম্বৰণ কৰে। বন্ধুসকল, যদিও হোমেন বৰগোহাঁইদেৱ আজি আমাৰ মাজত নাই, তথাপি কিন্তু অসমীয়া সাহিত্য জগতত হোমেন বৰগোহাঁইদেৱ আৰু তেওঁৰ সৃষ্টিসমূহ চিৰকাল ধ্ৰুৱতৰাৰ দৰে জিলিকি থাকিব আৰু সমূহ অসমীয়াই তেওঁক চিৰকাল মনত ৰাখিব। ধন্যবাদ। আজিলৈ ইমানেই। ধন্যবাদ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি চাই থাকিব বিচাৰে তেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।